বাধা নাই। আমি প্ৰকৃতি প্ৰেমী মঞ্চ অসম, আমি প্ৰকৃতি প্ৰেমী মঞ্চ অসম। ধৰিত্ৰীৰ বুকুত বিচাৰো আমি গঢ়িব সেউজীয়া ভৱন, গঢ়িব সেউজীয়া ভৱন। আমি প্ৰকৃতি প্ৰেমী মঞ্চ অসম। নমস্কাৰ, মই মনিন গগৈ। যিটো সময়ত কিছুমান দুষ্কৃতিকাৰীয়ে দেশৰ বনাঞ্চল পাহাৰ পৰ্বতৰ গছ গছনি কাটি আমাৰ সেউজীয়া পৃথিৱীখনলৈ ক্ষতিসাধন কৰি আছে, ঠিক সেই সময়তে বিভিন্ন বৃক্ষৰোপণ কাৰ্যসূচীৰে সমাজলৈ তথা সেউজীয়া পৃথিৱীখনলৈ পৰিৱেশ সংৰক্ষণ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আছে। কিন্তু আমি অনুভৱ কৰিছোঁ সেইখিনি কেতিয়াও যথেষ্ট নহয়। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আৰু যথেষ্ট জনজাগৰণৰ প্ৰয়োজন। সেইকাৰণে প্ৰকৃতি প্ৰেমী মঞ্চ অসম নামে সংস্থাটোৱে এটি ইউটিউব চেনেল অপেনিং কৰিছে, যাৰ নাম গ্ৰীণ লাইফ। এই গ্ৰীণ লাইফ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোক আটাই আত্মপ্ৰকাশ কৰিব পাৰিব, তাত নিজৰ মত পোষণ কৰিব পাৰিব। পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ ক্ষেত্ৰত সকলোৱে তাত অৰিহণা যোগাব পাৰিব। গতিকে মই মোৰ ফালৰ পৰাও সকলোকে অনুৰোধ জনালোঁ যাতে এই চেনেলটো সকলোৱে আদৰি লয়, সকলোৱে ছাবস্ক্ৰাইব কৰক, সকলোৱে শ্বেয়াৰ কৰক আৰু সকলোৱে আমাৰ সেউজীয়া পৃথিৱীখন আৰু অধিক সেউজীয়া কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাওক। মনত ৰাখিব, গছ থাকিলেহে আমিও জীয়াই থাকিম।